তই কৈছা ঘৰৰ মালিক নে আপুনি অঁ ঔষধ আনিছিলোঁ ৰাখিব নেকি বিভিন্ন প্ৰকাৰৰ ঔষধ আছে হয় নেকি হয় ভাল বস্তু না হয় ভালে আছোঁ না তই আছোন বাৰু ভিতৰৰ পৰা বস্তুটো চাই লওঁ এই ট্ৰেক্টৰৰ মাতটো একোৱে শুনা নাই তই বহি লৈছোঁ বাৰু ফোন কৰি আছা আছোন হয় ইয়াতে ইয়াতে বহি লৈছোঁ কি হৈছে চাওঁ অলপ ঔষধ আনিছিলোঁ দাদা আপুনি কৰিলা ঐ হয় খুৰা তই কি আনিছে চা দেখিছোন দেখো তই কাণে দেখো এটা কাম কৰি থকা মানুহ বহুত ভেজালত থকা মানুহ এইটো পুৰণা ঔষধ এইটো আমাৰ একদম ব্ৰেণ্ড নিউ ঔষধ হয় নেকি এওঁ কোনা चला আমি এটাই পতাব পাৰি আৰু কেমা নাই কি ভাবি আছা এখনাই দিয়ক খুৰাই কিবা এটা মনত পৰিছিল মানে এইটো আমাৰ একদম ব্ৰেণ্ড নিউ ঔষধ এইটোৰ নামটো বেকাৰ ঔষধ কি বেকাৰ ঔষধ আপোনাক নামটো বাদ দিয়ক এইটো কিন্তু অলৰাউণ্ডাৰ হয় এইটো একদম কোম্পানীটো বেকাৰী তেওঁলোকৰ এইটো একদম ব্ৰেণ্ড নিউ ঔষধ হয় এতিয়ালৈ বজাৰত ৰিলিজ হোৱা নাই মই আহিছোঁ আৰু এইটো ঔষধ এইটো দেখিছেনে খুৰী এইটো আমাৰ বেকাৰ কোম্পানী একদম লেটেষ্ট মডেল হয় ঔষধটো নামটো বেকাৰী কৈছোঁৱে আগতে এইটো অলৰাউণ্ডাৰ হয় তিৰি চলি হাতী মহ ঘোঁৰা গাধ বা সৰু ল'ৰা যি আছে আপোনালোকে খুৱাব পাৰিব এইটো দেখুৱাই আছে যদি আপুনি এইটো খায় তেতিয়াহ'লে আপোনাৰ মাতটো লাউড স্পীকাৰৰ দ্বাৰা হৈ যাব আপোনাৰ সুকণ্ঠ আপোনাৰ যদি গীতৰ ওপৰত অলপ ৰাপ আছে তেতিয়া আপোনাৰ কণ্ঠ বহুত ভাল হৈ যাব খুৰা আপুনি চাই লওক মানে মই কোৱা নাই বাৰু এইটো আপোনালোকে খাব নোৱাৰিব বুলি মানুহে মানে বাচ্চাই খাব আপোনালোকেও খাব পাৰিব আপোনালোকৰ কাৰণে ভাল হয় আপুনি যদি এই ঔষধটো খায় চাই লওক আপোনাৰ বডি এইটো কোন চিনি পায়নে এইটো কোন চিনি পায় ঋতিক ৰোশন বুলি কয় নেকি হয় হয় এওঁ নিচিনা বডি এই বডিটোতো দেখিছে তাগৰা বডি হৈ যাব আপোনাৰ আপুনি এতিয়া ধৰক গৰমত কাম কৰি আছিল তাৰ কাৰণে আপোনাৰ ভাল হ'ব এইটো দেখিছেনে আপুনি খুৰী এইটো জেব্ৰনিক্সে স্পনচাৰ কৰিছে ঔষধটো এইটো আপুনি নাম্বাৰটো দেখিছেনে আপোনাৰ যদি অকস্মাত ঔষধটোৱে কাম নকৰে বা আপুনি ঔষধটোৰ পৰা ভাল নাপায় মানে তেতিয়াহ'লে আপুনি এই নম্বৰটোত ফোন কৰি দিব পাৰিব ঔষধটো ৱাৰেণ্টি আছে ৱাৰেণ্টিটো জেব্ৰনিক্সে দিছে আপুনি ফোন কৰি দিলে তেওঁলোকে আহি ইয়াতে আকৌ নতুনকৈ ঔষধ মিলাই দিব গতিকে ঔষধটো বহুত ভাল হয় আপোনালোকৰ যদি কাৰোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে বা পেটৰ বিষ তেনেকুৱা ঔষধটো খাই দিলে আপোনালোকৰ পেটৰ বিষ লগালগ 1 ছেকেণ্ড 2 ছেকেণ্ডত ভাল হৈ যাব বুজিছেনে খুৰা দাম কিমান হ'ব হাঁহৰ মই কৈছোঁৱে দেখোন হাঁহ গৰু ছাগলী মহ কুকুৰা যি আছে মই একো বুজি পোৱা নাই মই কি কৈ আছা তই কিবা বুজি পাইছা নেকি তই আমিও ভাষা বুজি পোৱা নাই কিবা কৰি আছে মানে খুৰী কথাটো এনেকুৱা যে এইটো ঔষধ হ'লে আপোনাৰ ঘৰত আৰু একো ঔষধৰ দৰকাৰ নাই আপোনাৰ যি বেমাৰ হ'লেও এইটো সানিব পাৰিব খাব পাৰিব এইটো কৰিব পাৰিব হয় চব হৈ যাব এতিয়া বুজি পাইছে আপুনি এনেকুৱা বডি হৈ যাব আপোনাৰ সুকণ্ঠ হৈ যাব মই যে ক'লো মানে ৱাৰেণ্টি আছে বুলি আপোনাৰ যদি ভাল লাগে তেতিয়াহ'লে আৰু আনি দিম ৱাৰেণ্টি মানে কাম নকৰিলে ফোন কৰি দিলে তেওঁলোকে আহি নতুনকৈ ঔষধ মিক্স কৰি লৈ যাব বুজি পাইছে হয় ৱাৰেণ্টিটো ফ্ৰীতে হ'ব আকৌ যদি নেক্সট টাইম ল'ব লাগে আপোনালোকক মই নম্বৰ দি থৈ যাম কল কৰিব মই আকৌ লৈ আহিম আপোনাৰ কোম্পানীৰ মানুহ আছে হয় হয় বুজিটো পালে আপুনি এতিয়া ৰাখিব নাই ঔষধটো সোমাই দিলেও বাৰু ঔষধটো এইটো এনেকৈ দিব টান মাৰি দিব এইটো ঔষধ ওলাই যাব আমি খেলা লাগিলে বস্তু আমি আগতে লৈ পোৱা নাই ঠিকে আছে ৰাতি কৰে আৰু এইটো খাই চাওক তাৰপিছত মোক ক'ব মই নেক্সট বাৰ আহি আছোঁ বাৰু এতিয়া ৰাখিব মানে মই শ্লিপখন বনাওঁ বাৰু এইটো দামটো নকলি আৰু দামটোৱে মই কৈছোঁ বাৰু ৰিলিজ দিয়া নাই 5,000 মান হ'ব ৰিলিজ দিলে মই কিবা এটা মিলাই দিম বাৰু আপুনি পানী খাব লগা আছে পানী যাচোন মোৰ পানী লৈ বৰ ঔষধ দুটো ওলাইছে ৰচোন প্ৰমাণ কৰি চাওঁ মই বিৰাট গান গাব ইচ্ছা আছে মোৰ এইটো পইচাটো লৈ দামটো কৈছিল কিমান
নামটো বুলি চাই আৰু কি হৈছে তোমাৰ? পানীত কিবা মিলাইছিলে নেকি? মই এনে কৈছিলোঁ মোক লেট্ৰিন কৰি আছে লেট্ৰিন জাগা ৰাখছি লেট্ৰিন যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু অলছ' ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।